জ্ঞানজ্যোতি ইউটিউব চেনেলৰ অন্য এটা নতুন এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ মাজেৰে আমি অসম স্বাস্থ্য বিভাগৰ কিছুমান ইম্পৰ্টেণ্ট জিকে আলোচনা কৰিম। গতিকে ভিডিঅ'টো অতি মনোযোগেৰে সম্পূৰ্ণৰূপে চাব আৰু যদিহে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল ঘণ্টা প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিবলৈ সক্ষম হয়। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। পাৰ্ট নম্বৰ 2, 1 নম্বৰ কুৱেশ্যন। ৰাষ্ট্ৰীয় সংগীত জনগণ মন গীতটি পোনপ্ৰথমবাৰৰ বাবে ক'ত পৰিৱেশন কৰা হৈছিল? উত্তৰ 1911 চনৰ 27 ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনত। 52 নং কুৱেশ্যন। ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল? উত্তৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰ বা ডক্টৰ বি.আৰ. আম্বেদকাৰ চমুকৈ। 53 নম্বৰ কুৱেশ্যন। ভাৰতীয় ৰেলৰ আটাইতকৈ দীৰ্ঘযাত্ৰাৰ ৰেলখনৰ নাম কি? উত্তৰ হিমসাগৰ এক্সপ্ৰেছ, জম্মুৰ পৰা কন্যাকুমাৰীলৈ। 54 নম্বৰ কুৱেশ্যন। কিমান চনত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰে? উত্তৰ 1911 চন। 55 নম্বৰ কুৱেশ্যন। কোনে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিক নিযুক্তি দিয়ে? উত্তৰ ৰাষ্ট্ৰপতিয়ে। 56 নম্বৰ কুৱেশ্যন। 2001 চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা আৰু সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা হ'ল 102,70,15,247 জন আৰু সাক্ষৰতাৰ হাৰ হ'ল 65.38%। নেক্সট 57 নং কুৱেশ্যন। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ চক্ৰৱৰ্তী ৰাজা গোপালচাৰী। 58 নম্বৰ কুৱেশ্যন। কোন অনা ভাৰতীয় নেতাৰ অহোপুৰুষাৰ্থ চেষ্টাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল? উত্তৰ এলান অষ্ট্ৰেভিয়ান হিউম। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল। 59 নম্বৰ কুৱেশ্যন। ফাদাৰ অৱ মডাৰ্ণ ইণ্ডিয়া বুলি কাক কোৱা হয়? উত্তৰ ৰাজা ৰামমোহন ৰায়। কুৱেশ্যন নং 60। কাৰ সন্মানাৰ্থে মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰ ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জৰ ভাৰত আগমনৰ প্ৰাকমুহূৰ্তত 1911 চনত। 61 নম্বৰ কুৱেশ্যন। প্ৰথম এভাৰেষ্ট শৃংগ বিজয়ী ভাৰতীয় কোন? উত্তৰ টেনজি নৰ্ৱে। 62 নম্বৰ কুৱেশ্যন। প্ৰথম ভাৰতীয় মেগাছেছ বঁটা বিজয়ী গৰাকী কোন? উত্তৰ আচাৰ্য বিনোবা ভাবে, 1958 চন। 63 নম্বৰ কুৱেশ্যন। প্ৰথম কোন মহিলাই ভাৰত ৰত্ন উপাধি লাভ কৰিছিল? উত্তৰ ইন্দিৰা গান্ধী, 1972 চনত এই বঁটা বা উপাধি লাভ কৰিছিল। 64 নম্বৰ কুৱেশ্যন। 1926 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ 43তম অধিৱেশনৰ সভাপতি কোন আছিল? উত্তৰ এছ শ্ৰীনিবাস আয়াংগাৰ। 65 নম্বৰ কুৱেশ্যন। উচ্চতম ন্যায়ালয়ৰ প্ৰথম গৰাকী মহিলা ন্যায়াধীশ কোন আছিল? উত্তৰ ফাতেমা বিবি। 66 নম্বৰ কুৱেশ্যন। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি পদ কোনে অলংকৃত কৰিছিল? উত্তৰ উমেশ চন্দ্ৰ বেনাৰ্জী। 67 নম্বৰ কুৱেশ্যন। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰাৰ ব্যৱস্থা কি? উত্তৰ ভাৰতৰ সংবিধানৰ 52 নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে উপৰাষ্ট্ৰপতিলৈকে লিখি পদত্যাগ কৰিব পাৰে। 68 নম্বৰ কুৱেশ্যন। ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা নীতি কোনে প্ৰচলন কৰিছিল? উত্তৰ পণ্ডিত জৱাহৰলাল নেহেৰু। 70 নম্বৰ কুৱেশ্যন। কোন চনৰ পৰাই ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন হয়? উত্তৰ 1954 চনত। 71 নম্বৰ কুৱেশ্যন। ৰাষ্ট্ৰপতি মহাত্মা গান্ধীয়ে 1930 চনৰ 12 মাৰ্চত বিখ্যাত দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল। এই দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া মুক্তিযুঁজাৰুজন কোন আছিল? উত্তৰ লীলাধৰ বৰুৱা। 72 নম্বৰ কুৱেশ্যন। ভাৰতৰ প্ৰথম ইংৰাজ জেনেৰেল কোন আছিল? ৱাৰেন হেষ্টিংছ। 73 নম্বৰ কুৱেশ্যন। ভাৰতত পোনপ্ৰথমে টকাৰ প্ৰচলন কোনে কেতিয়া কৰিছিল? উত্তৰ শ্বেৰশ্বাহে, 1942 চনত। 75 নম্বৰ কুৱেশ্যন।
হোম ৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল? উত্তৰ বাল গংগাধৰ তিলকে। ৭৬ নম্বৰ কুৱেশ্যন, ভাৰতৰ কোনে প্ৰথমে নোবেল বঁটা লাভ কৰে? কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, 1913 চন। ৭৭ নম্বৰ কুৱেশ্যন, আটাইতকৈ পুৰণি বেদখনৰ নাম কি? উত্তৰ ঋগ্বেদ। ঋগ্বেদ। ৭৮ নম্বৰ কুৱেশ্যন, চন্দ্ৰগুপ্তৰ ৰাজত্বকালত কোনে গ্ৰীক পৰিব্ৰাজক ভাৰতলৈ আহিছিল? উত্তৰ মেগাস্থেনিছ। ৭৯ নম্বৰ কুৱেশ্যন, মহামতী আকবৰৰ হিন্দু পত্নীগৰাকীৰ নাম কি আছিল? যোধাবাই। ভাৰতৰ প্ৰাচীন সভ্যতাক কি কয়? উত্তৰ হিন্দু সভ্যতা। ৮১ নম্বৰ কুৱেশ্যন, বুদ্ধৰ পূৰ্বজন্মৰ কাহিনী সমূহ কি বুলি জনা যায়? উত্তৰ জাতকৰ কাহিনী। ৮৪ নম্বৰ কুৱেশ্যন, ভাৰত বুৰঞ্জীত কোন ৰজাক জ্ঞানী মূৰ্খ ৰজা বুলি কয়? উত্তৰ মহম্মদ বিন তগলক। ৮৫ নম্বৰ কুৱেশ্যন, মানুহৰ প্ৰথম বাহন কি আছিল? উত্তৰ জন্তু। ৮৬ নম্বৰ কুৱেশ্যন, কৃষিকাৰ্য আৰু চিকাৰৰ ভিতৰত মানুহৰ অধিক পুৰণি ব্যৱসায় কোনটো? উত্তৰ চিকাৰ। ৮৭ নম্বৰ কুৱেশ্যন, প্ৰাচীন ভাৰতৰ মহাকাব্য দুখনৰ নাম কি? ৰামায়ণ আৰু মহাভাৰত। ৮৮ নম্বৰ কুৱেশ্যন, দিল্লীৰ সিংহাসনত আৰোহণ কৰা প্ৰথম মহিলা কোন আছিল? উত্তৰ চুলতানা ৰেজিয়া বা ৰেজিয়া চুলতানা। ৮৯ নম্বৰ কুৱেশ্যন, অশোকৰ শিলালিপিত অধিক ব্যৱহৃত হোৱা লিপি দুটাৰ নাম কি কি? উত্তৰ ব্ৰাহ্মী আৰু খৰস্তি লিপি। ৯০ নম্বৰ কুৱেশ্যন, জৈন ধৰ্মৰ প্ৰধান ভাগ কেইটা আৰু কি কি? উত্তৰ দুটা, হীনযান আৰু মহাযান। ৯১ কুৱেশ্যন আনচাৰ, মুছলমানসকলৰ প্ৰধান ভাগ কেইটা আৰু কি কি? দুটা, চিয়া আৰু সুন্নী। ৯২ নম্বৰ কুৱেশ্যন, কোনে ময়ূৰ সিংহাসন আৰু কোহিনুৰ হীৰা ভাৰতৰ পৰা পাৰস্যলৈ নিছিল? উত্তৰ নাদিৰ শ্বাহে। ৯৩ কুৱেশ্যন, ভাৰতৰ লৌহ মানৱ কোন? উত্তৰ চৰ্দাৰ বল্লভভাই পেটেল। ৯৪ নম্বৰ কুৱেশ্যন, কোন চনৰ পৰাই ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন হয়? ১৯৯৪ চনৰ পৰা। নেক্সট কুৱেশ্যন, ফৰাচী বিপ্লৱৰ জন্মদাতা কোন আছিল? উত্তৰ ৰুছো। কোন দেশৰ লিখিত সংবিধান নাই? উত্তৰ ইংলেণ্ডৰ। ক্ৰিষ্টোফাৰ কলম্বাছে কোন চনত আমেৰিকা আৱিষ্কাৰ কৰে? উত্তৰ ১৪৯২ চনত।